নমস্কাৰ বন্ধু বান্ধৱীসকল আজি নতুন এটি ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখত মাধৱ চন্দ্ৰ দাস আপুনি চাই আছে মোৰ ইউটিউব চেনেল স্মাৰ্ট টেক মাধৱ আজি আমি কথা পাতিম ই ডিস্ট্ৰিক্টৰ জৰিয়তে আপুনি কেনেকৈ বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰিব আপোনালোকে সকলোৱে জানে বাৰ্থ সাৰ্টিফিকেট আজিৰ ডেটত খুবেই গুৰুত্বপূৰ্ণ হৈ পৰিছে আপোনাৰ কেছুৱাটোৰ যদি বাৰ্থ সাৰ্টিফিকেটটো আপুনি এতিয়ালৈকে বনোৱা নাই এই ভিডিঅ'টো চাই লৈ আপুনি নিজেই এপ্লাই কৰিব পাৰিব যদি আপোনাৰ ই ডিস্ট্ৰিক্ট আইডি আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব ভিডিঅ'টো কত স্কিপ নকৰিব তেতিয়া হলে আপুনি গোটেই ইনফৰমেশনখিনি বুজাত সহায় হ'ব গতিকে মই সদায় কোৱাৰ দৰে কওঁ আপুনি যদি মোৰ চেনেলত প্ৰথমবাৰৰ ভিডিঅ' চাই আছে তেনহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা যেটো বেল আইকন আছে এটো অন কৰি অল যেটো অপচন আছে ওপৰত তাত ক্লিক কৰি ৰাখিব কাৰণ আপোনালোকৰ বাবে সদায় মই এনেকুৱা ধৰণৰ ইন্টাৰেষ্টিং ভিডিঅ'বোৰ অৰ্থাৎ ইন্টাৰেষ্টিং টেকনিক্যাল ভিডিঅ'বোৰ লৈ আহো গতিকে বলক বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো ল্যাপটপ স্ক্ৰিনত বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিবলৈ প্ৰথমতে ই ডিস্ট্ৰিক্ট আইডিটো লগইন কৰি ল'ব লাগিব মই মোৰ লগইন ই ডিস্ট্ৰিক্ট আইডিটো মই লগইন কৰি লৈ আছো ই ডিস্ট্ৰিক্ট আইডিটো লগইন কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব তাৰ পিছত আপুনি যেটো সাৰ্ভিসত কাম কৰিব সেই সাৰ্ভিসটো ইয়াৰ পৰা সিলেক্ট কৰিব লাগে এটো মই যেটো বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিম এটা আপুনি সিম্পলি লিখিব লাগিব বাৰ্থ সাৰ্টিফিকেট চাওক বাৰ্থ সাৰ্টিফিকেটটো কি হয় একচুয়ালি বাৰ্থ সাৰ্টিফিকেটটো হস্পিটেলৰ পৰা ইস্যু হয় কিন্তু বাৰ্থ সাৰ্টিফিকেটৰ অনলাইনটো আমি কিহৰ বাবে কৰো বাৰ্থ সাৰ্টিফিকেটৰ অনলাইনটো আমি কৰো পারমিশনৰ বাবে যে দেৰি যে হল আপোনাৰ কিহৰ কাৰণে ডিলে হল হেতু আপোনাৰ ডিসি কোৰ্টৰ পৰা এটা এপ্ৰুভেল আহে এটা পারমিশন আহে সেই পারমিশনটো লৈ আপুনি যেতিয়া হস্পিটেলত জমা দিব তেতিয়া তেওঁলোকে আপোনাৰ বাৰ্থ সাৰ্টিফিকেটটো ইস্যু কৰি দিব গতিকে এটা চাওক পারমিশন ফৰ ডিলেড বাৰ্থ সাৰ্টিফিকেট ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত ৰাইট সাইডে যে আপুনি দেখিছে গো অপচন তাত আপুনি ক্লিক কৰি দিব তাত ক্লিক কৰাৰ পিছত এনেকা আহি যাব চাওক পারমিশন for delayed birth registration এটা অনলাইন যেটো অপচন আছে অনলাইনত ক্লিক কৰি দিব অনলাইনত ক্লিক কৰাৰ পিছত আকৌ ইয়াতে দেখা পাব সাবমিট অনলাইন ইয়াত ক্লিক কৰি দিব ইয়াত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস খোল খাব মানে ফৰ্মখন আপোনাৰ খোল খাই যাব আৰু এটো CSID টো ইয়াত শো হৈ আছে মোৰ আপোনালোকৰ নিজৰ আইডি টো ইয়াত শো কৰিব আৰু সাৰ্টিফিকেটটো আপুনি কি ল্যাঙ্গুৱেজত বিচাৰে আপুনি জেনাৰেলি ইংলিশ ল্যাঙ্গুৱেজতে সাৰ্টিফিকেটটো থাকিলে ভাল হয় আপুনি ইংলিশটো সিলেক্ট কৰি দিব তাৰ পিছত এই ফৰ্মখন আপুনি টোটালি ফিল আপ কৰিব লাগিব ইয়াত আবেদনকাৰীৰ নাম এইখিনিতে বহুত কনফিউজন বহুত ইউটিউবাৰ বিলাকে যদিও বহুত ভিডিঅ' আছে কিন্তু কিছুমান এনেকুৱা ধৰণৰ ডাউট আছে সেই ডাউটবোৰ বহুত ইউটিউব চোৱাৰ পিছতো আপোনাৰ ক্লিয়াৰ নহব ইন্টাৰনেল কথাখিনি আপুনি আজি মোৰ ভিডিঅ'ত গোটেইখিনি গম পাব গটিকে ভিডিঅ'টো কত স্ক্ৰিপ্ট নকৰি হেকলৈকে চাই থাকিব কাৰণ মই আজি আপোনালোকক গোটেইখিনি ডিটেইলছ হিডেন যি ডিটেইলছ আছে গোটেইখিনি আপোনালোকক মই স্টেপ বাই স্টেপ জনাবলৈ চেষ্টা কৰিম এতিয়া চাওক প্ৰথম কনফিউজনটো আপোনাৰ যেতিয়া হ'ব আপুনি যেতিয়া এপ্লাই কৰিবলৈ যাব আপোনাৰ ই ডিস্ট্ৰিক্ট থাকাৰ পিছতো আপুনি কিন্তু এপ্লাই কৰিব নোৱাৰে তাৰ কাৰণটো হ'ল আবেদনকাৰীৰ নাম এপ্লিকেন্ট নেম ইয়াত এটা কনফিউজন হয় ডাঙৰ কনফিউজন মই যেতিয়া প্ৰথম বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিবলৈ ষ্টাৰ্ট কৰিছিলো মোৰ CSIDৰ পৰা তেতিয়াও মোৰো এই কনফিউজনটো আছিল মই বহুত ইউটিউব ভিডিঅ' চাইছো তাৰ পিছতো ক্লিয়াৰ হোৱা নাছিল তাৰ পিছত যেতিয়া মই অথৰিটিৰ লগত কথা পাতিছিলো ডিসি কোৰ্টত কথা পাতিছিলো তেতিয়া তেওঁলোকে ধুনিয়াকে প্ৰসেছখিনি বুজাই দিছে আৰু সেই ডাটাখিনি মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিঅ'টো অলপ দীঘল হ'ব পাৰে গতিকে ভিডিঅ'টো দীঘল হ'লে আপোনালোকে কত স্কিপ কৰি নিদিব ভিডিঅ'টো হেকলৈকে চাই থাকিব এটা চাওক আবেদনকাৰীৰ নাম আপুনি কনফিউজনটো কোট হ'ব ইয়াত কাৰ নাম লিখিব সৰু যেটো বাচ্চা হে বাচ্চাটোৰ নাম লিখিব বেবিটোৰ নাম লিখিব নে আপুনি কাৰ নাম লিখিব ইয়াত এটা ডাঙৰ কনফিউজন ইয়াত মই আপোনাক ক্লিয়াৰ কৰিব বিচাৰিছো ইয়াত আবেদনকাৰীৰ নাম হে বেবিটোৱে হ'ব লাগিব বুলি তাত এনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰুল নাই গটিকে আপুনি আবেদনকাৰীৰ নাম মাদাৰ বা ফাদাৰ যিকোনো এজনৰ নাম দিব আৰু সেইজনৰ নাম দিব যিজনৰ নামত আপোনালোকে কোড এফিডেভিট বনাইছে সেইজনৰ নাম ইয়াত দিব সাপোজ ফাদাৰ্স নেমত যদি আপুনি এফিডেভিট বনাইছে এটা ফাদাৰ্স নেম দিব মাদাৰ্স নেমত যদি এফিডেভিট বনাইছে আপুনি মাদাৰ্স নেম দিব ইয়াত কনফিউজন হোৱাৰ কোনো দৰকাৰ নাই
ইয়াত বেবীৰ নাম দিব লাগিব বুলি কোনো কথা নাই ইয়াত আপুনি ফাদাৰ বা মাদাৰ নাম দিলে হৈ যাব নেক্সট আহিলে আপোনাৰ মোবাইল নম্বৰটো আপুনি দি দিব ৰিলেশ্যন উইথ নিউ বৰ্ণ অৰ্থাৎ নৱজাতকৰ লগত আপোনাৰ সম্বন্ধ কি নৱজাতকৰ লগত আপোনাৰ সম্বন্ধ নিশ্চয় আপোনাৰ ডটাৰ হ'ব বা সন হ'ব সন বা ডটাৰ যিকোনো এটা আপুনি দি দিব এইটো দিয়াৰ পিছত তাৰপিছত আপোনাৰ আধাৰ নম্বৰ পান নম্বৰ আৰু ইমেইল আইডি এইকেইটা চাওক মই আৰু এটা কথা আপোনাক ক্লিয়াৰ কৰি দিছোঁ আপুনি বেছি পাজুলত নাযাব অতি সহজ পদ্ধতিত আপুনি ফৰ্মটো ফিল আপ কৰিলেও আপোনাৰ এপ্ৰুভেলটো আহি যাব মানে আপোনাৰ চাগে আধাৰ নম্বৰ পান নম্বৰ ইমেইল আইডি অপশ্যন আছে যদিও এটা ষ্টাৰ মাৰ্ক নাই এই ষ্টাৰ মাৰ্কখিনিহে আপুনি কম্পালচাৰি ইয়াতে লিখা আছে ষ্টাৰ মাৰ্ক আৰু কম্পালচাৰি ফিল্ড আৰু কম্পালচাৰি মানে ষ্টাৰ চিহ্নযুক্ত তথ্যবোৰ বাধ্যতামূলক অৰ্থাৎ বাকিবোৰ আপুনি ফিল আপ নকৰিলেও হ'ব গতিকে আপুনি এইবোৰ ফিল আপ কৰিব নালাগে ষ্টাৰ মাৰ্কখিনি আপুনি ফিল আপ কৰি দিব ফিল আপ কৰাৰ পিছত আপুনি ফৰ্মটো অলপ তলৰ ফালে যাব এইখিনি ফিল আপ কৰাৰ পিছত এইফালে চাওক নিউ বৰ্ণ ডিটেইলছ আপুনি ইয়াতহে আপোনাৰ বেবীটোৰ নাম দিব যিটো বাচ্চাৰ আপুনি বাৰ্থ চাৰ্টিফিকেট বনাই আছে দিলে হয়তো 5 বছৰ 10 বছৰ 15 বছৰ যিমান দিলে হৈছে যিমান দিলে নহওক সেই বেবীটোৰ নাম আপুনি ইয়াতহে দিব এইফালে যে দিব লাগে তাত এনেকুৱা ধৰণৰ কোনো কথা নাই এইটোৱে মেইন কনফিউজনত মানুহ পৰে গতিকে ইয়াত আপুনি বেবীটোৰ নামটো দি দিব ইয়াত ডেট অফ বাৰ্থটো দি দিব এটা কথা হ'ল ডেট অফ বাৰ্থটো আপুনি ক'ত পাব যেহেতু বাৰ্থ চাৰ্টিফিকেট নাই ডেট অফ বাৰ্থটো আপুনি ANM অৰ্থাৎ নাৰ্ছ বাইদেৱে যিটো আপোনাক এটা ডেট লিখি দিছে সেই ডেটটো আপুনি লিখি দিব হস্পিটেলে হওক বা ঘৰতে হওক তাৰ সেই ডেটটো আপুনি লিখি দিব ইয়াত তাৰপিছত ইয়াত আপোনাৰ জেণ্ডাৰ যদি বেবীটো মেল হয় মেল দিব যদি ফিমেল হয় ফিমেল দিব ইয়াত ফাদাৰ্ছ নেমটো ইয়াত আকৌ দি দিব ইয়াত মাদাৰ্ছ নেমটো দি দিব প্লেচ অফ বাৰ্থ এইটো আপুনি কনফিউজ নহ'ব প্লেচ অফ বাৰ্থ মানে আপোনাক সোধা নাই যে আপোনাৰ জন্মস্থান ক'ত এইটো মানে ভিলেজ ক'ত এইটো আপোনাক সোধা নাই প্লেচ অফ বাৰ্থ মানে হস্পিটেলত হৈছে নে ঘৰত হৈছে নে আন ক'ৰবাত হৈছে সেইটো আপোনাক দিব আন ক'ৰবাত বুলি ক'লে ঘৰ হস্পিটেল হয়তো ফ্লাইটত হ'ব পাৰে কোনোবা ট্ৰেইনত হ'ব পাৰে সেইকাৰণে আদাৰ্ছ অপশ্যনটো আছে গতিকে আপুনি ইয়াত কি দিব হস্পিটেল অৰ হাউচ এই দুটাই 99% কেছত এই দুটাই থাকে গতিকে আপোনাৰ যদি হস্পিটেলত হৈছে হস্পিটেলত দিব আৰু যদি ঘৰত হৈছে ঘৰত দিব আৰু এইটো আপুনি ক'ৰ পৰা গম পাব এইটো আপুনি নাৰ্ছ বাইদেউজনী আপোনাৰ যি লিখি দিছে সেই ওপৰত ভিত্তি কৰি ইয়াত আপুনি এইখিনি দিয়াৰ পিছত আপুনি ফৰ্মটো অলপ স্ক্ৰল ডাউন কৰাৰ পিছত ৰিজন ফৰ বিং লেট কি কাৰণত লেট হৈছে ইয়াত আপুনি লিখি দিব তাৰপিছত তলৰখিনি আপুনি ষ্টেটটো অট'মেটিক আহি যাব ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা আপুনি চিলেক্ট কৰি দিব যদি কামৰূপ হয় কামৰূপ কৰিব দৰং হ'লে দৰং কৰিব শিলচৰ হ'লে শিলচৰ কৰিব যোন ডিষ্ট্ৰিক্টৰ হয় আপুনি ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব ইয়াত আপোনাৰ সাব ডিভিজন আহি যাব সাব ডিভিজনটো চিলেক্ট কৰিব সাৰ্কেল অফিচ আপোনাৰ আহি যাব সাৰ্কেল অফিচটো আপোনাৰ চিলেক্ট কৰিব ভিলেজটো চিলেক্ট কৰিব পিনক'ডটো চিলেক্ট কৰিব তাৰপিছত আপুনি ফৰ্মটো স্ক্ৰল ডাউন কৰিব ইয়াত চাওক আপোনাৰ আপুনি তাৰ আগতে আপুনি ডকুমেণ্টখিনি কিন্তু ধুনীয়াকৈ এটা ফল্ডাৰ আপোনাৰ ৰেডি কৰি ল'ব ইয়াত আপুনি কি দিব দিছে আপলোড স্কেন কপি অফ দ্য এপ্লিকেশ্যন ফৰ্ম ইউজাৰ ফৰ্মখন আপুনি অনলাইনৰ পৰা প্ৰথমতে ডাউনলোড কৰি ল'ব যদি ইউজাৰ ফৰ্মখন আপুনি ডাউনলোড কৰিব নোৱাৰে আপুনি মোক কমেণ্ট কৰিব মই আপোনাক ধুনীয়াকৈ কৈ দিম ক'ৰ পৰা আপুনি ডাউনলোড কৰিব সেই ইউজাৰ ফৰ্মখন ডাউনলোড কৰি ইয়াত ব্ৰাউজ কৰি কিনে এইটো আপুনি ইউজাৰ ফৰ্মখন মেনুৱেলি কলমেদি ফিল আপ কৰি কিনে তাত এপ্লিকেণ্টৰ ছিগনেচাৰ লৈ কিনে আপলোড কৰি দিব তাৰপিছত ছেকেণ্ড আছে আপোনাৰ বাৰ্থ অৰ এজ প্ৰুফ ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ৰ পৰা জন্ম সম্পৰ্কে দিয়া প্ৰমাণপত্ৰ নাইবা বয়সৰ প্ৰমাণপত্ৰ ইয়াত আপোনাৰ বাৰ্থ প্ৰুফটো আপোনাৰ নাৰ্ছ বাইদেউজনী লিখি দিছে সেই কাগজটো তো থাকিবই সেইটো কাগজ দিব লগতে আৰু বাৰ্থ প্ৰুফ ব্যক্তিগত চৰকাৰী সম্পৰ্কে দিয়া বয়সৰ প্ৰমাণপত্ৰ আৰু বেজিৰ কাৰ্ড যিটো থাকে সেই বেজিৰ কাৰ্ডটো আপুনি ইয়াতে সংলগ্ন কৰি দিব তাৰপিছত আছে স্কুল চাৰ্টিফিকেট কেতিয়া লাগিব স্কুলৰ প্ৰমাণপত্ৰ বা প্ৰৱেশপত্ৰ 6 বছৰ ঊৰ্ধ্বৰ বাবে বা অভিভাৱকৰ বিৱৰণ যদি আপোনাৰ বেবিটো 6 বছৰতকৈ বেছি বয়স হৈছে তেতিয়াহ'লে আপুনি ইয়াতে স্কুল চাৰ্টিফিকেট দিব পাৰে নহ'লে যদি স্কুল চাৰ্টিফিকেট নাই আপুনি গাৰ্জেনৰ ডিটেইলছ দি দিলেও হৈ যাব ইয়াত আহিলে আপোনাৰ এভিডেভিটটো আপুনি ইয়াত দি দিব ধুনীয়াকৈ কোৰ্ট এভিডেভিট হ'ব লাগিব এইটো নটাৰী কৰে কোৰ্টৰ পৰা আপুনি কোনোবা উকিল যদি চিনাকি আছে আপোনাৰ তেওঁলোকৰ থ্ৰুৱেদি এইটো আপুনি বনাব পাৰিব অতি সহজতে
কিবা এটা চাৰ্জ ল'ব 200 300 400 টকা কিবা এটা ভিতৰত হৈ যায় এটো সবৰ ৰেট বেলেগ বেলেগ হয় আপুনি আপনাৰ জায়গাত আপুনি খুদি ল'ব উকিলক কিমান টকা পৰে হেমতে আপুনি এটো লৈ ল'ব তাৰ পিছত ইয়াত আপুনি আপলোড কৰি দিব তাৰ পিছত এনি আদাৰ ডকুমেন্ট আপোনাৰ যদি কিবা বেলেগ নথিপত্ৰ আছে এটো আপুনি ইয়াত দি দিব তাৰ পিছত বেলেগ নথিপত্ৰত আপুনি কি দিব চাওক মই সিম্পলি কও বেলেগ নথিপত্ৰত আপুনি মাদাৰ আৰু ফাদাৰৰ ভোটাৰ কাৰ্ডটো এটা পেজত লৈ কেনে পিডিএফ বনাই কেনে আপুনি এটা আপলোড কৰি দিব তাৰপিছত পেজ টু বি প্ৰিন্টেড কেটা পেজ আপুনি প্ৰিন্ট কৰিব ইয়াত লিখি দিব 2 3 4 5 কিবা এটা দিব এইবিলাক একো নাই ইমান চিন্তা কৰিব লগা নাই পেজ স্ক্যান কেটা পেজ স্ক্যান কৰিলে যিমানটা ডকুমেন্ট আছে সিমানটা পেজে হ'ব 6টা 7টা আপুনি লিখি দিব তাৰ পিছত এইখিনি আপুনি ক্যাপচাটো যেটো ধুনিয়াকে আহি আছে এই ক্যাপচাটো আপুনি দি দিব ক্যাপচাটো দিয়াৰ পিছত আপুনি আপোনাৰ নেক্সট অপচন আহিব সাবমিট অপচন আহিব এটো সাবমিট কৰাৰ আগতে আপুনি প্ৰিভিউ কৰি ল'ব প্ৰিভিউ কৰি কিনে আপোনাৰ যদি কিবা ভুল আছে ভুলখিনি কাৰেকচন কৰি ল'ব তাৰ পিছত আপুনি সাবমিট কৰি দিব সাবমিট মই এতিয়া আপোনালোকক সাবমিট কৰি দেখাব পৰা নাই মোৰ তাত যেটো লাইভ কোনো proof দেখাবৰ কাৰণে আপোনাৰ তাত নাই মই যেটো কোনো এপ্লিকেশন এপ্লাই কৰি থকা নাই কিন্তু আপুনি মই ধুনিয়াকে স্টেপ বাই স্টেপ গোটেইখিনি ফৰ্মৰ ডিটেইলছ খিনি আপোনালোকক ধুনিয়াকে বুজাই দিছো আপোনালোকে নিশ্চয় ফৰ্ম ফিল আপটো কৰি ল'ব পাৰিব এটা সাবমিট কৰাৰ পিছত আপোনালোকৰ ওৱালেট পেজলৈকে লৈ যাব আপুনি যদি CSCৰ পৰা পেমেন্ট কৰে তেনেহলে আপোনাৰ 10 টকা কাটিব আপুনি CSC ওৱালেটৰ পৰা পেমেন্ট কৰি দিব আৰু যদি আপুনি বেলেগ কিবা CSCৰ বাহিৰে আপোনাৰ ডিস্ট্ৰিক্ট আইডিৰ পৰা কৰে তেনেহলে আপোনাৰ নেট বেংকিং ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড যিকোনো এটা থৈ দি আপোনালোকে পেমেন্ট কৰি দিব 30 টকা কাটিব তেতিয়া হেতু পেমেন্ট কৰি দিয়াৰ পিছত আপোনাৰ এটা ফৰ্ম জেনাৰেট একনলেজমেন্ট স্লিপ জেনাৰেট হ'ব তাত আপোনাৰ এপ্লিকেশন নম্বৰ গোটেইখিনি ডিটেইলছ থাকিব হেতু আপুনি ধুনিয়াকে প্ৰিন্ট আউট কৰি ৰাখিব আৰু হেতু আপুনি মাজে সময়ে চেক কৰি থাকিব পাৰিব আপোনাৰ স্ট্যাটাস কি আছে যেতি এপ্ৰুভ হৈ যাব আপুনি এই CSC আইডিৰ পৰাই বা ডিস্ট্ৰিক্টৰ আইডিৰ পৰাই আপুনি ডাউনলোড কৰিব পাৰিব তাৰ কাৰণে আপুনি কোনো ধৰণৰ ডিসি কোড বা সাৰ্কেল অফিস কোটো যোৱাৰ আপোনাৰ কোনো ধৰণৰ প্ৰয়োজন নাই যেতে আপোনাৰ ডাউনলোড হৈ যাব তাৰ পিছত আপুনি হেতু লৈ কেনে হস্পিটেলত জমা দি দিব হস্পিটেলত জমা দিয়াৰ পিছত আপোনালোকৰ বাৰ্থ সাৰ্টিফিকেটটো ইস্যু হৈ যাব আৰু আপোনালোকে যদি বাৰ্থ সাৰ্টিফিকেটটো এপ্ৰুভ হোৱাৰ পিছত ডাউনলোড কৰিব নোৱাৰে তাৰ বাবে মই পৰৱৰ্তী এটা ভিডিও আপোনালোকক বনাই দিম নেক্সট ভিডিওটোত আপোনালোকে চাই লব কাৰণ এটা ভিডিওতে গোটেইখিনি দেখাবলৈ গলে ভিডিওটো বহুত ডাঙৰ হৈ যাব তো বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে বুজিব পাৰিলে যে আপোনালোকে ডিস্ট্ৰিক্টৰ জৰিয়তে কেনেকৈ বাৰ্থ সাৰ্টিফিকেট এপ্লাই কৰিব পাৰি গতিকে ভিডিওটো চাই যদি আপোনালোকৰ ভাল লাগিলে তেনেহলে প্লিজ এটা লাইক কৰি দিব কাৰণ আপোনালোকৰ এটা লাইক পালে আমাৰ ভিডিও বনাবলৈ সাহস উপজে গতিকে লগতে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে ভিডিওটো শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ তেতিয়া মই আপোনালোকৰ বাবে যিকোনো ধৰণৰ টেকনিক্যাল ভিডিও বনালে আপোনালোকে তাৰ নটিফিকেশনবোৰ পাব ৰব নটিফিকেশন পাবৰ বাবে আপুনি সাবস্ক্ৰাইব কৰাৰ লগতে নটিফিকেশন বেলটো অন কৰি ৰাখিব গতিকে মোৰ ভিডিওটো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ লগ পাম পৰৱৰ্তী এটা ভিডিওত তেতিয়ালৈকে ভালে থাকক কুশলে থাকক জয় আই অসম